আপোনালোকৰ নিশ্চয় আপোনালোক সকলো ভালে আছে যিহেতু আজি পোহৰৰ উৎসৱ দীপাৱলী গতিকে মোৰ ফালৰ পৰা আমাৰ ঘৰৰ ফালৰ পৰা টিকলুটোৰ ফালৰ পৰা সকলোৱে বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি সকলোৱে ঘৰৰ চৌপাশটো এনেও পোহৰে ভৰি উঠিব যিহেতু চাকি বন্তি সকলোৱে জ্বলাব লাইটিং জ্বলাব খুব ভাল লাগিব আৰু সেই পোহৰে যেন সকলোৱে মনবিলাক পোহৰাই থাকে তাৰে কামনা কৰিছোঁ আৰু এতিয়া কথা পাতি থাকিলে দেৰি হ'ব কলপুলি ৰুব লাগিব মানে মই নৰু দাদা আহি আছে ৰুবৰ কাৰণে আৰু কলপুলি আমাৰ ঘৰত যিহেতু নাই দাদাই কলপুলি লৈ আহি আছে তেতিয়াহ'লে বলক কলপুলি ৰুবলৈ যাওঁ মানে মই নৰু দাদাই ৰুব চাই থাকিম তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এয়া কলগছ পুতিবৰ কাৰণে এতিয়া গাঁত খান্দি আছে এই চিপলাং হ'লে ভাল কিন্তু আমাৰ চিপলাং নাই যে এতিয়া দাখনে চিপলাং হৈ গৈছে ন বৰষুণ যাক দি বেয়া কৰিলে আকৌ গাত নখন্দাকে হৈ গৈছে ইয়াৰ লগত এডজাষ্ট কৰি দিছে খুদাটোৰ লগত কল বুলি হা কাটি ক এ ৰা হেপী দেৱালী বুলি ক ক'ত গৈছিলে কামলৈ গৈছিলে কামৰ পৰা আহিছোহে এতিয়া ঠিক আছে দেই সেই দীপাৱলী শুভেচ্ছা থাকিলে আপোনালৈ ঠিক আছে যাওক নহ'লে এতিয়া দেই ফাইনেলি আমাৰ হৈ গ'ল কলপুলি ৰোৱা এয়া চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে ৰাতি আৰু ভাল লাগিব আৰু এতিয়া অকণমান দেখাই দিছোঁ আৰু দেখিছেনে ডিজাইন কৰি দিছে এইবিলাকত মানে এইবিলাকত চাকি আৰু এইবিলাকত মম জ্বলাবৰ কাৰণে চাওক দুইফালে এনেকুৱা কৰি দিছে বৰষুণ দি আছে তথাপিও মানে এনেকৈ কাম কৰি দিয়া ফুলখিনি চাওক না ইমান ধুনীয়া লাগিছে ন গোলাপী হৈ আছে একেবাৰে আৰু সেই ৰাস্তাত এতিয়া সেয়া দেখিছেনে তাতো আছে ৰাতিকৈ তাত দেখাম আৰু এতিয়া চাকি ৰেডি কৰিছোঁ চাকি জ্বলাবৰ কাৰণে চাওক চাকি তাকি জ্বলোৱা হৈ গৈছে আৰু নিজে অকণমান ৰেডি হৈ ল'লোঁ মেখেলা চাদৰ পিন্ধিলোঁ আৰু অকণমান মেকআপ কৰিলোঁ সৰু সুৰাকৈ বেছিকৈ নহয় অকণমান কৰিছোঁ আৰু নাকফুলি এটা পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়াহ'লে ব'লক চাকি তাকি জ্বলাওঁগৈ এতিয়া চাকি জ্বলোৱা হৈ গৈছে আৰু এতিয়া প্ৰত্যেকৰ ৰুমে দিম আৰু পদূলিত দিম আপোনালোকে চাই থাকিব এয়া যে অথনি ধুনীয়াকৈ বনাই দিছিলে দাদাজনে এতিয়া কিমান ধুনীয়া লাগিছে চাওক দেখিবলৈ যিহেতু ইমান বৰষুণ দিছে বতাহ মাৰি আছে আপোনালোকে ধৰিব পাৰিছে চাওক চবে গম পাইছে যিহেতু বতাহ মাৰি আছে নুমাই যাবও পাৰে সেইকাৰণে এতিয়া এইফালে এখন দিছোঁ আৰু আকৌ এইফালে দুফালে দুটা চুকত গেটৰ সন্মুখত দুখন দি দিছোঁ ধুনীয়া লাগিছে চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন মানে বেছিকৈ মম দিয়া নাই কাৰণ তিতি আছে যে বাঁহবিলাক বৰষুণো দি আছে আপোনালোকে দেখিছে সেইটো কাৰণে কমকৈ দিছোঁ ঘৰতে কালী পূজা পাতিছে তেতিয়াহ'লে ব'লকচোন অকণমান চাই আহোঁগৈ আপোনালোককো অকণমান দেখাম ময়ো অকণমান চাওঁগৈ তেতিয়াহ'লে ব'লক এতিয়া ঘৰলৈ যাওঁগৈ আৰু বহুত দেৰি হ'ল টোপনিও ধৰিছে মম জ্বলাইতো দেৱালীটো পাৰ কৰিব নোৱাৰি বম চমটো ফুটাব লাগিব সেইটো কাৰণে এতিয়া বজাৰলৈ যাম বম চম কি পাওঁ ফটকা চটকা আনোগৈ তেতিয়াহ'লে ব'লক একেবাৰে তাতে লগ পাওঁ ফাইনেলি আমি দোকান আহি পাই গ'লোহি বম ফটকা লাইট ল'বৰ কাৰণে এইটো লাইটে ভাল লাগিছে ন দেদি এইটোৱে লওঁ ন ময়ো বম ফটকা লৈ আহিলোঁ আৰু ঘৰলৈ আৰু এইখিনিয়ে মোৰ আজি ৰাতি যোগা এইবিলাকে চাওঁ আৰু এইফালে চাওঁ একেবাৰে ওপৰত আৰু এনেকৈ ওপৰত দি দিছোঁ ইমান ধুনীয়া লাগিছে চাওঁ ওপৰখন
একেবাৰে ওপৰৰ বোলে চালে একেবাৰে লাগিছে বিয়া ঘৰ তললৈ চাওঁতেহে লাগিছে আজি দেৱালী চাওক গোটেই চাকি হৈ আছে ইমান ভাল লাগিছে দেখিবলৈ একেবাৰে ওপৰত এখন ওপৰত দিয়া আছে একেবাৰে আৰু এতিয়া এইখন দিয়া আছে মাজত আৰু এইখন আছে তলত দেখিবলৈ ইমান ধুনীয়া লাগিছে আপোনালোকে চাওকচোন আঁতৰ পৰা বহুত ধুনীয়া লাগিছে ইফালে চাওক সঁচাই আজি কিন্তু সঁচাকৈ মনটো বহুত ভাল লাগিছে দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন সকলোতে একেবাৰে পোহৰ হয় কি লগাব পৰা হৈ গ'ল এতিয়া চাকিয়ে লগাই লওঁ মমবাতি লগাব পৰা নাই এয়া দেখিছেনে কিমান কষ্ট কৰি লগাব লগা হৈছে চাওক দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে চাওক চবৰে ঘৰৰ ফালে একদম পোহৰ হৈ আছে চাওক এইফালে চাওক চবতে পোহৰ দেখিছেনে কিমান ভাল লাগিছে ন দেখিবলৈ আমি ফাইনেলি আহি পালোহি আমাৰ ঘৰৰ সন্মুখৰ গেটখনলৈ আৰু চাকি নুমালে এয়া কেণ্ডেলকেইডাল জ্বলি আছে সেইকেইডালটো তাততো জ্বলাবই নোৱাৰিলোঁ আৰু বহুত দুখ লাগিছে চাকি যিহেতু বৰষুণ দিছে ভালকৈ কেণ্ডেলকেইডাল লগাব পৰা নাই আৰু ওপৰত এইবিলাক চাকিবিলাক দেখাইছিলোঁ এয়া চাওঁ আৰু কালিতো সেনেকৈ গ'ল একদম ঠাণ্ডাকৈ একো কৰিবই নাপালোঁ আৰু এতিয়াই লাইট চাইটবিলাক দেখাই দিছোঁ অকণমান চাওঁ এয়া চাওঁ লাইটিংবিলাক ইমান ধুনীয়া লাগিছে চাওঁ এনেকুৱা অৱস্থা কৰিছে মমবিলাক কি কৰিম এতিয়া ওপৰ গেটৰ সন্মুখত এতিয়া চাকি দি দিছোঁ আৰু এতিয়া মমবিলাক ইয়াতে লগাই দিছোঁ আৰু দেখিবলৈ তেতিয়া ভাল লাগিব নহ'লে এইবিলাক এনেই থাকি যাব দেৱালী বস্তু দেৱালীতে শেষ কৰিব লাগে সেইটো কাৰণে মই এতিয়া ইয়াতে এনেকৈ দি দিছোঁ কেনেকুৱা লাগিছে চাওঁ আৰু আপোনালোকেও যদি এনেকুৱা অৱস্থা হৈছে তেতিয়াহ'লে এনেও মানে দেৱালীৰ পাছতে পাব যদি নেক্সট এনেকুৱা হয় আপোনালোকে এনেকুৱা কৰি দিব পাৰে বৰষুণ দিছে যে এইফালে চাওক বৰষুণ দিয়াৰ কাৰণে নিজৰ ছেফটিৰ কাৰণে কিমান বদমাছ চাওক নিজে পিন্ধিবৰ কাৰণে লৈ আহিছে আমি বৰষুণত তিতি আছোঁ Hi, hello guys, welcome to my new channel. আজি দুদিন ধৰি কি কৰিলোঁ আপোনালোকক দেখালোঁৱেই কালি কি কৰিলোঁ দেখালোঁ অকণমান আৰু বেছিকৈ দেখাব পৰা নাই যিহেতু বৰষুণ একো ভালকৈ কৰিব পৰা নাই আপোনালোকে দেখিছে আপোনালোকে নিজেও চাগে গম পাইছে বতৰ কিমান বেয়া চবতে বতৰ বেয়াই হৈ আছে চবফালে শুনি আছোঁ বতৰ বেয়া চবকে ফোন কৰিছোঁ তথাপি কৈছে বতৰ ভাল নহয় বেয়া আমাৰ এফালে তেনেকুৱাই হৈ আছে এইকেইদিনা কণ্টিনিউ বৰষুণে দি আছে ভাবিলোঁ আজি বৰষুণ অকণমান এৰিব আৰু কালি যিহেতু চাকি তাকি ইমান ভালকৈ জ্বলাব নোৱাৰিলোঁ চেণ্ডেল লগাব নোৱাৰিলোঁ আজি অকণমান পাৰিম বুলি ভাবিছিলোঁ কিন্তু আজিও একেই বেছিকৈহে বৰষুণ দিলে সেইখিনি টাইমত তথাপি কেইখনমান চাকি জ্বলালোঁ আপোনালোকক দেখালোঁ আৰু মমবিলাক এইটো ঘৰতে লগাই দিছোঁ দেখিছেনে ভিতৰতে লগাই দিয়া নিচিনা হৈছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এই বম ফুটাই আছে গম পাইছেনে যদি ভিডিঅ'টো চাই ভাল লাগিলে এতিয়া মানে অকণমান বৰষুণ এৰি দিছে যে সেইটো কাৰণে ফুটুৱাই আছে আৰু আমিও ফুটুৱালোঁ কিন্তু আৰু নুফুটাওঁ আৰু বহুত টাইমো হ'ল এতিয়া 10:30 11টামান বাজিবলৈ হ'ল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি নতুন ভিউসকলে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে বেল আইকনটো ক্লিক কৰি দিব আৰু মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাব পাৰিব আৰু যদি ভাল লাগিলে চাই লাইক শ্বেয়াৰ সকলোবিলাক কৰি দিব আজিলৈ বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম সকলোলৈ শুভেচ্ছা থাকিলে দেৱালীৰ হেপী দেৱালী